হোৱাটছআপ গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু এটা ভ্লগ আজি আপোনালোকে পাব। মই অভয়পুৰী গৈ আছোঁ, এটা বস্তু কিনিব যাম একচুৱেলি। আৰু মই আজি অকলে যাম, স্কুটি লৈ যাম। ইয়াৰ পৰা বেছি দূৰ নহয়, 50 কিলোমিটাৰমান হ'ব। তাত মোৰ পেহীৰ ল'ৰা এটা আছে, তাত দোকানো আছে, গতিকে সি এটা মোক বস্তু লৈ দিব। একচুৱেলি মই গুৱাহাটীৰ পৰা ল'ম বুলি ভাবিছিলোঁ, ইয়াতে সি ক'লে কি অলপ কম দামত হৈ যাব বুলি, গতিকে ইয়াৰ পৰাই বস্তুটো লৈ যাওঁ। যিহেতু ইয়াৰ পৰা আমি যামেই যিহেতু গাড়ী লৈ, গতিকে ব্লগটো সম্পূৰ্ণ চাব। ভাল লাগিলে লাইক কমেণ্ট কৰি মোক জনাব। আৰু ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক ইমান মৰম আশীৰ্বাদ দিছে, থেংক ইউ ভেৰি মাছ। আজি আমাৰ মাইনাৰ মুড একেবাৰে বেয়া, তাইৰ কফ হৈ একদম অৱস্থা নাই। গতিকে এনেকৈ হাঁহি থাকে, আজি একেবাৰে ৰাতিপুৱাৰ পৰা কান্দিয়ে আছে। চাওঁ মাইনা, এটা হাঁহি দিয়া। নাই নাই, তাইৰ আজি একদম মুড অফ হৈ আছে। ওলাই লওঁ, স্কুটি লৈ যাম যিহেতু। গাইছে গাভৰুৰ পথাৰখন চাওকচোন, কি বিশাল পথাৰ। কেনেকৈ প্ৰেমত নপৰাকৈ থাকোঁ কওকচোন। আঘোণ মাহ, খনুৱালী ধাননি, আৰু খেতিয়কবিলাকে ধান কাটি আছে। ইফালেও আধা আধি কাটা হৈছেই। আৰু দেখিবলৈ ভাল লাগে সঁচাকৈ। আমাৰ সেইটো ছাইডৰ মানুহে এতিয়া খেতি কৰা বাদেই দিছে, কিন্তু এইফালে এতিয়াও চলি আছে, ভাল লাগিল দেখি। আৰু দুই চাইডে আছে পথাৰ, এইটো চাইডেও আছে, এইফালে মানুহ ঘৰৰ পিছফালে। আৰু আজি মই মেইন ৰাস্তাৰে অহা নাই, গাঁৱৰ ৰাস্তাৰে আহিছোঁ। কলগাছিয়া হৈ এনেকৈ ভিতৰেৰে সোমাম মই। এইবিলাক চাবৰ কাৰণে একচুৱেলি মই গাঁৱেৰে আহিছোঁ। আৰু ইয়াৰ ৰাস্তাবোৰ চাওকচোন, কি ধুনীয়া বনাইছে ৰাস্তা, বহলো হয়, গোটেই ব্লক পাৰা ৰাস্তা চাওকচোন, ধুনীয়া ৰাস্তা। দিয়া হয়, 2 পেকেট ৰজনী দিয়া। খবৰ ভালনে? এয়া লৈ ল'লোঁ, এয়া এইখিনি খাই আৰু অভয়পুৰী পাই যাম মই। দিয়া হয়, ধন্যবাদ। তো গাছ আহি মই কলগাছি পালোঁ। আৰু এইখিনি জেগা আহি মই খুবেই আচৰিত, ইমান ডেভেলপ জেগা, বহুত ভিতৰত যদিও মানে আহি মানে মই ইমপ্ৰেছ হৈ গৈছোঁ। ইয়াতে ধুনীয়া ধুনীয়া স্কুল দেখিবলৈ সক্ষম হৈছোঁ মই, কলেজ আছে, বেংক আছে। আৰু মেইন কথা হ'ল ইয়াৰ পৰা আধা ঘণ্টাৰ মূৰে মূৰে ডাইৰেক্ট গাড়ী মানে আপুনি গুৱাহাটীলৈকে যাব পাৰি, একদম ডাইৰেক্ট গাড়ী পায়। লখৰা, খানাপাৰা, মানে কোনো টেনশ্যনেই নাই। আৰু ভাল লাগিছে দিয়ক আহি। ইয়াত তিনিআলি আহি পালোঁ মই, আৰু ইয়াতে বাছ এনি টাইম ৰখিয়ে থাকে। ধুনীয়া জেগা দেই। আৰু এইখন হ'ল বৰপেটা অসামৰিক চিকিৎসালয়, কলগাছিয়া, ধুনীয়া। এইফালেৰে আহি আহি মই এটা হাইৱে পালোঁ। এইটো নেশ্যনেল হাইৱেটো নহয়, আৰু এইটো ভিতৰেৰে এটা নতুন ৰাস্তা হৈছে। এইটো একদম ডাইৰেক্ট গুৱাহাটীও ওলাব পাৰি বোলে এনেকৈ। ত' ভাল লাগিছে আহি দিয়ক, ধুনীয়া গাঁৱৰ পৰিৱেশ, ঠাণ্ডা বতৰ, আৰু কি ক'ম আৰু মজা লাগিছে। নাজাৰা চাওক গাইছে, মজা আমাৰ আইতাৰ। গাইছ ৰ'দটো দিয়াই খুবেই ভাল লাগিছে, অলপ গৰম গৰম অনুভৱ কৰিছোঁ মই। জেকেটটো খুলি লৈছোঁ আৰু মুখত ৰজনীও ভৰাই লৈছোঁ। কোনে পায় আৰু মোক আজি ইমান ভিতৰত যে এনেকুৱা ধুনীয়া ৰাস্তা পাম, সঁচাকৈ আশা কৰা নাছিলোঁ মই। এইটো নতুনকৈ বনোৱা ৰাস্তা হয়, কিছুদিন আগতে এইটো নাছিলে। এইটো একদম ডাইৰেক্ট গুৱাহাটীলৈ কানেক্ট হৈছে এইটো ৰাস্তা, অভয়পুৰীৰ পৰা। আৰু ধুনীয়া পাকা ৰাস্তা, মাজত অলপ বেয়া আছিলে 1 কিলোমিটাৰমান, অলপ গাড়ীখনো কষ্ট পালে। একো নাই, এইখিনি গোটেই ভালেই। বাকী চাইনবোৰ্ডখন চাওক গাইছ, লেংটিচিঙা 4 কিলোমিটাৰ, অভয়পুৰী 9, বঙাইগাঁও 30 কিলোমিটাৰ। লেংটিচিঙা নামটো বেয়া লগা নাই দিয়ক, ভালেই লাগিছে। আৰু আহি এখন ইয়াতে ব্ৰিজ পালোঁ, সঁচাকৈ দেই মনোমোহা দৃশ্য। গাড়ী ৰখাই এই ভিউটো লোৱাৰ কাৰণে নামি আহিছোঁ মই। নদীটোৰ নাম নাজানো কি বা, জানে যদি কমেণ্ট ছেকশ্যনত জনাবচোন মোক। কিন্তু এই নাজাৰাটো খুবেই মোহনীয়, ভাল লাগিছে দেই, একদম মজা। আৰু এইটো চাইডে এইখিনি ৰাস্তা অলপ বেয়া, কিন্তু বেছি দূৰ নহয় বেয়া, ভালেই মোটামুটি। আৰু লেংটিচিঙা পামেই আৰু মই, বেছি দূৰ নাই। ইয়াৰে মানে ৰাস্তাৰ কাষে কাষে চাওকচোন, কি ধুনীয়া গছপুলি ৰুইছে, ভাল লাগিছে দিয়ক গছপুলিকেইডাল ৰুৱাই। এনেকৈ ৰাস্তাৰ কাষে কাষে যদি গোটেই গছপুলি হয়, আৰু গছবিলাক যেতিয়া ডাঙৰ হ'ব, কেনেকুৱা ভাল লগা হ'ব। ভাল লাগিছে দিয়ক এই পদক্ষেপটো। আৰু আগতে এখন ব্ৰিজ পালোঁ নেকি, এইটো সৰু সুৰা এটা নদীয়ে চাগে।
আৰু এইফালে এইটো মছজিদ চাগে মিনাৰবিলাক চাওক ডাঙৰে হ'ব মছজিদটো লেংটি চিঙা এইখিনিয়ে চাগে লেংটি চিঙা এইখিনিয়ে চাগে লেংটি চিঙা আহি পালোঁ মই গাইছ মই অভয়পুৰীত আছোঁ এতিয়া আৰু পেহীহঁতৰ ঘৰত আছোঁ মোৰ নিজা পেহীৰ ঘৰ হয় মোৰ নিজা পেহীৰ ঘৰ ইয়াতে আৰু পেহীহঁতৰ এয়া খেতি পথাৰ সেয়া পেহী আমাৰ নিজে ধান কাটি আছে সেয়া পকা ধানৰ মাজে মাজে মই গৈ আছোঁ পকা ধানৰ মাজে মাজে সৰু সৰু হালি ঐ আৰু এইটো ভিউ চাওক এয়া বন্নি চাউলৰ খেতি খেতি ভাল হৈছেনে পেহী এইবাৰ ধানটো ভাল হৈছে অকলে কষ্ট কৰি আছা মানুহ লগোৱা নাই বাবা এইখিনি কাটো ৰ নিজে হয় নেকি ঠিকে আছে বাৰু মই কাটিব পাৰিম নে কাটে নেকি তোমাৰ নাকাটো ঠিক আছে মই গম পাওঁ আমাৰ পেহীৰ ল'ৰাটো আহি পেলাই বজাৰৰ পৰা সি বোলে এটা হাঁহ লৈছিল বোলে এটা ইণ্টাৰেষ্টিং ঘটনা সি মোক আহি ক'লে তাৰ মুখৰ পৰা শুনো আহক হাঁহটো ল'লোঁ কিন্তু হালাল কৰাৰ পিছত তেজে নোলাল সেইকাৰণে নালোঁ হয় নেকি মজা শুনিলে গাইছ তো মই একচুৱেলি ইয়াত আহিলোঁ আজি ইনভাৰ্টাৰ এটা ল'ব লাগে মই তো সেইটোৱে মই নিব আহিলোঁ এতিয়া আমি বজাৰত যাম বজাৰৰ পৰা আমি ইনভাৰ্টাৰটো লৈ আমি ৰিটাৰ্ণ হ'ম আৰু লগত মোৰ ৰাজেশ যাব গাড়ী সিয়া ড্ৰাইভ কৰি আছে তাক ভালদৰে দেখাম বাৰু মই লুক এট দিছ ভিউ গাইছ ইয়াৰে পাহাৰখনৰ ওপৰত এটা মন্দিৰো আছে শিৱ মন্দিৰ নেকি ৰাজেশ এইখন গাঁওখনৰ নাম একচুৱেলি বৰিগাঁও তাৰে কাষৰে এইখিনি জেগা পাহাৰতলি বুলি কয় ফাইনেলি দোকানখন আহি পালোঁ এইখন দোকানৰ পৰাই আমি ল'ম এতিয়া লৈ আৰু সোনকালে ঘৰমোৱা আৰু এইটোৱে আমাৰ ৰাকেশ এখেতে লৈ দিব কি খবৰ তোমাৰ ভালে আছে ন গতিকে গোটেইখিনি ঠিক ঠাক হৈ গৈছে ন নিব পাৰোঁ আৰু ঠিক আছে তো গাইছ মই গাড়ী ভাড়া কৰিব লগা নহ'ল স্কুটিতে ফিটিং হৈ গৈছে লাহে লাহে গৈ থাকিম আৰু ৰাজেশো আমাৰ আৰু এতিয়া বাচি গ'ল মোৰ লগত যাব নালাগে সি এতিয়া এয়া পিছফালে এনেকৈ লৈ লৈছোঁ আৰু ব'লক এতিয়া যাওঁ ঘৰত গাইছ এটা ডাঙৰ ভুল কৰি পেলালোঁ মই এই ইনভাৰ্টাৰ ছেটটো মই গোটেই এনেকৈ আনিব নালাগিছিল এই বেটাৰীটো সাংঘাতিক হেভি হৈছে আৰু পিছফালে এইবিলাক আছে ময়ো মোটামুটি 100 কিলোৰে হয় গতিকে বহুত ভয় লাগিছে আৰু এইখিনি ওচৰ জেগাও নহয় মোটামুটি 60 কিলোমিটাৰ হয় অভয়পুৰীটো চৰভোগ আৰু স্কুটিখনো বহুত কষ্ট পালে আৰু ঘৰ গৈ পাওঁ নে নাপাওঁ তাকে চিন্তা লাগিছে কিবাকৈ যদি এইটো বেটাৰীটো মোৰ ভৰিত পৰিব লগা হ'ল আৰু মোৰ ভৰি গ'ল আৰু থেংক গড মই ভালে ভালে আহি পালোঁ গাইছ আৰু আহি অলপ গালিও খালোঁ আজি আৰু এনেকৈ মই আহিব নালাগিছিল এখন মই টেম্পু তাতে ঠিক কৰিছিলোঁৱে কিন্তু এজনে ক'লে আকৌ মানে স্কুটিতে যাব বুলি তাৰ কথা শুনিয়ে মই এইখিনি আহিলোঁ আজি দিল কপি গৈছে মোৰ আৰু স্কুটিখনো নতুন নহয় মোটামুটি 8 বছৰ পুৰণা স্কুটি আছিল এইখন দেখাত নতুনেই কিন্তু 8-10 বছৰ হৈছেই মোটামুটি বয়স এইখনত আহে আৰু ৰিক্স হৈ গৈছিল আৰু একদম কম স্পীডত আহিছোঁ 30-40ৰ ওপৰত মই অহাই নাই য'ত নেকি 1 ঘণ্টা লাগে মই 2 ঘণ্টা লগাইছোঁ আজি বহুত কষ্ট হৈছে মোৰ এইফালে জেকেটটো তলত থাকি গ'ল জেকেটটো ওলাব নোৱাৰিলোঁ ঠাণ্ডাও পালোঁ কি কৰিব আৰু হৈ যায় কেতিয়াবা একো নাই গতিকে ভ্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিতে শেষ কৰোঁ আজি এটা কণ্টেণ্টফুল ভ্লগ দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ যথেষ্টখিনি চাই যদি ভাল পাইছে লাইক কমেণ্ট কৰি মোক জনাব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ